এভৰিৱান ৱেলকাম বেক টু আৱাৰ চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। বহুত দিন মূৰত ভিডিঅ' এটা আপলোড দিলোঁ আজি, তো আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আমি আজি লেগৰ এক্সাৰচাইজ কৰিম, স্কোৱাট কৰিম আৰু লেগ প্ৰেছ লগতে লেগ এক্সটেনশ্যন। তো ভিডিঅ'টোত আমি কি কৰিম মানে গোটেইকেইটা ছেট আমি নেদেখাওঁ, লাষ্টৰ ছেটকেইটা আমি দেখাম। তো এক্সাৰচাইজ ষ্টাৰ্ট কৰাৰ আগত আমি আপাৰ বডি আৰু লোৱাৰ বডি ভালকৈ ৱাৰ্ম আপ কৰি ল'ব লাগিব, যাতে ইঞ্জুৰি নহয়। আৰু তেতিয়া কি হয়, ৱাৰ্ম আপ ভালকৈ কৰিলে এক্সাৰচাইজটোও ভাল হয় আৰু পাম্পো হয় ভালকৈ। আৰু আজি মই বিন্তু আৰু ৰাজা আমি তিনিজনে একেলগে এক্সাৰচাইজ কৰিম। বাৰবেল স্কোৱাট কৰোঁতে প্ৰথমতে খালী বাৰ দি কাৰণে ৱাৰ্ম আপ কৰি ল'ব লাগিব প্ৰথমতে দুটামান ছেট, যাতে ইঞ্জুৰি নহয়। তো বাবেলটে বাড়ি গেছে বলে মারার এক্সাইটেড। স্কোৱাট মাৰোঁতে ৱেইটটো যেতিয়া হেভি হয় তেতিয়া নীটো মানে কি হয় আপোনাৰ ডিছবেলেঞ্চ হ'ব পাৰে তো যাৰ কাৰণে নেকি নী গাৰ্ডটো ল'ব লাগে আৰু বেল্টটো ল'বই লাগিব, যাতে ইঞ্জুৰি নহয়। চাৰিটা ছেট কমপ্লিট হ'ল। যিহেতু গোটেইকেইটা ছেট দেখালে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, সেইকাৰণে সেই ছেটকেইটাই আমি ভিডিঅ' লৈছোঁ। এক্সাৰচাইজ কৰোঁতে কি হয়, যেতিয়া যোনটো মাছলৰ কাৰণে আমি এক্সাৰচাইজ কৰোঁ, ৱেইটটো একচুৱেলি নিজৰ ওপৰত কেপাচিটিৰ ওপৰত ডিপেণ্ড কৰে যে কাৰ কিমান ৱেইট যায়। তো কি হয়, মেইন ফেক্টৰটো হ'ল কি, লাষ্ট ৰেপলৈকে ট্ৰাই কৰিব লাগে। মানে কি হয়, একদম ফেইলাৰ লেপলৈকে কৈছোঁ, লাষ্ট ৰেপ নহয়, ফেইলাৰ ৰেপ, যোনটো মানে কি নিজৰ পৰা একদম যায় আৰু সেইটোলৈকে ট্ৰাই কৰিব লাগিব। এনেকুৱা নহয় যে কিন্তু মোৰ 10টা ৰেপ মাৰিব লাগে, মই 6টা মাৰি কেনে মই এৰি দিলোঁ, তেনেকুৱা নহয়। 10টা মাৰিব লাগে, তো মই এটলিষ্ট 11টা ট্ৰাই কৰিব লাগে, তেতিয়াহে মোৰ যাব ৰাস্তা, তেতিয়াহে বডিটো চেঞ্জ হয়। আৰু লগতে ডাইটটো মেইন ডাইট, মানে কি হয়, ডাইটটো ঠিকে নাথাকিলে আমি যেনেকুৱাই যিয়ে এক্সাৰচাইজ নকৰোঁ কিয় আমাৰ ৰিজাল্ট আমি একো নাপাওঁ। আমি যদি ডাইটটো ঠিকে ৰাখোঁ তেতিয়া আমি হয়তো ৱেইট গেইনিঙৰ কাৰণে ডাইটটো ল'লে আমি ৱেইট গেইন হ'ব, আৰু যদি আমি কাটিঙৰ কাৰণে আমি খোৱা লোৱাটো তেনেকৈ কৰোঁ তো তেতিয়া হ'ব।
বোলে নাই আমি এনেকুৱা কিছুমানে কয় যে কাটিঙৰ কাৰণে এক্সাৰচাইজ বা গেইনিঙৰ কাৰণে এক্সাৰচাইজ, তেনেকুৱা একো নাই। একচুৱেলি গোটেইখিনি খোৱাৰ ওপৰতে কথা, আৰু এক্সাৰচাইজখিনি চব একেই থাকে প্ৰায়, তেনেকুৱা একো বেলেগ নাথাকে। জাষ্ট কি নিজৰ বেষ্ট দিব লাগিব, খোৱা লোৱাখিনিতো দিব লাগিব, এক্সাৰচাইজতো দিব লাগিব, সেইখিনি ভালকৈ কৰিলে, লগতে ৰেষ্টটো দিব লাগিব, তেতিয়া ৰিজাল্টটো মানে ভালকৈ আহে। ৰাজাই লেগ প্ৰেছ মাৰি থাকোঁতে সি কি কৰে, মই আৰু কিন্তু যেতিয়া তাক ছাপৰ্টত দি থাকোঁ, তেতিয়া সি আমাক দুটাকে ছাইড দি বুলি আঁতৰি দিয়ে, যাতে সি কেমেৰাত সি ভালকৈ ফ'কাছত আহে, আৰু সেইখিনি বৰ জমনি আছিল আৰু মানে। ৰাজাৰ লগত এক্সাৰচাইজ কৰি মানে আমাৰ খুব জমনিও লাগে, ভালো লাগে। কি কাৰণে ভাল লাগে মানে, সি মাজে সময়ে অলপ জমাই দিয়ে মানে, সি মাজত আছে, সি এতিয়া আঁতৰি দিলে যাতে ভিডিঅ'টোত ভালকৈ আহে। এতিয়া আমি লেগ এক্সটেনশ্যন মাৰিম। লেগ এক্সটেনশ্যনটো এনেকুৱা এটা মেচিন মানে মাৰ হয়, য'ত নেকি ভৰিত মানে একদম জান নোহোৱা হৈ যায় আৰু লেগ এক্সটেনশ্যনটো মাৰিলে। আৰু লেগ এক্সটেনশ্যনত মানে কি হয়, আমাৰ গোটেইকেইটাৰে মানে যেতিয়াই লেগ এক্সটেনশ্যনটো আহে মানে, তেতিয়াই আমাৰ মানে ফাটি যায় আৰু মানে ভৰি, কি ক'ম। ৰেপছটো 15ৰ পৰা 20টা মই দিছোঁ ঠিকেই, কিন্তু আমাৰ মাজতে কি হয় 25টা 30টালৈকে গুচি যায়, যাৰ কাৰণে নেকি মানে বিষটো মানে ইমান বেছি এক্সট্ৰিম হয়। আৰু ভিডিঅ'টো চালে আপোনালোকে গম পাব কেনেকুৱা মানে বিষটো হয় আৰু আমাৰ। দুটামান ভিডিঅ'ৰ কাৰণে ৰাজাই ছিংগল মাৰিব, চাইড দিয়া, চাইড চাইড চাইড। ৰাজাৰ এইখিনি সময়ত মানে এনেকুৱা ফাটি আছে, সিহে গম পায় আৰু কেনেকুৱা ফাটিছে, মানে কি ক'ব, জ্বলি গৈছে আৰু তাৰ মুখৰ এক্সপ্ৰেশ্যনতে গম পোৱা গৈছে কেনেকুৱা লাগি আছে। দাদা দাদা কষ্ট
আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিম। আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আগলৈ আমি নতুন নতুন ভিডিঅ' আপলোড দি থাকিম, আপোনালোকে সহযোগ কৰিব আৰু ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।